বন্ধুসকল এসআই ফ্ৰীডমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটি নতুন বিষয়লৈ আলোচনা কৰিম। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ পাব আপোনালোকৰ ৰন্ধন গেছৰ বুকিং নম্বৰ, কেছ মেমো নম্বৰ, লগতে ৰাজসাহায্য আপোনালোকৰ কোনটো বেংকত কিমান টকা সোমাই আছে। ভিডিঅ'টো সম্পূৰ্ণ চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ, যিসকল বন্ধুৱে এই ভিডিঅ'টো এতিয়া চাই আছে লাইক এটা নিশ্চয় কৰিব, আৰু যিসকল বন্ধুৱে এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ অনুৰোধ যাতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ পাহৰি নাযাব, যাতে মই নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ তাত নটিফিকেশ্যনটো পাই যায়। আহক এতিয়া আমি ভিডিঅ'ৰ মাজলৈ যাওঁ। হয় বন্ধুসকল, আপোনালোকৰ লেপটপ বা ডেস্কটপত গুগল ব্ৰাউজাৰটো অপেন কৰিব। অপেন কৰাৰ পিছত আপোনালোকে এড্ৰেছ বাৰত লিখিব mylpg.in। mylpg.in টাইপ কৰাৰ পিছত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পিছত এই ধৰণৰ আপোনাৰ পেজটো খুলি আহিব। mylpg.in এই ধৰণৰ আপোনাৰ পেজটো পাব। ইয়াতে ভাৰত, HP, ইণ্ডেন এইকেইটা চিলিণ্ডাৰ পাব। তো আমি ইণ্ডেনত ক্লিক কৰিম। ইণ্ডেনটো ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ বহুতটা অপশ্যন পাব। ইয়াতে অডিট ডিষ্ট্ৰিবিউটাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আৰু এটা পেজ খুলিব। এই ধৰণৰ পেজটো খুলিব, নৰ্মাল চাৰ্চ বুলি। তো ইয়াতে আমি ষ্টেটটো চিলেক্ট কৰিম। ইয়াতে ষ্টেটটো আছাম চিলেক্ট কৰিলোঁ। মোৰ হোম ডিষ্ট্ৰিক্ট বৰপেটা হয়, তো বৰপেটাটো ইয়াতে চিলেক্ট কৰিলোঁ। বৰপেটা আৰু ডিষ্ট্ৰিবিউটাৰ যিকোনো এটা মই চিলেক্ট কৰি দিলোঁ। ইয়াতে RKS ইণ্ডিয়ান গ্ৰামীণ বিদ্যুৎ চিলেক্ট কৰিলোঁ। ইয়াতে আপোনাৰ কেপচাটো চাইছে, ইয়াতে আপোনাৰ যেনেকৈ আছে কেপচাটো ঠিক তেনেকৈ আপুনি ইয়াতে টাইপ কৰিব লাগিব। ভুল মাৰিলে ইয়াতে আপোনাৰ নাহিব। ইয়াতে কেপচাটো টাইপ কৰিলোঁ। ইয়াতে প্ৰচিড কৰাৰ পিছত অলপ ৱেইট কৰিব লাগিব। এয়া আপোনাৰ ডিটেইলছখিনি ইয়াতে আহি গৈছে। এজেঞ্চিৰ ডিষ্ট্ৰিবিউটৰ RKS ইণ্ডিয়ান গ্ৰামীণ বিতৰক হয়। তো ইয়াতে আমি ডাইৰেক্ট কাষ্টমাৰ কেছ ট্ৰানজেকশ্যন ইয়াতে ক্লিক কৰাৰ পিছত নতুন এটা টেবত খুলি আহিব। খোলাৰ পিছত আকৌ কেপচাটো ইয়াতে টাইপ কৰিব লাগিব। ইয়াতে আপোনাৰ কেপচাটো যি লিখা আছে আপুনি তাত ইয়াতে টাইপ কৰি দিব। টাইপ কৰাৰ পিছত প্ৰচিড। এই ধৰণে খুলিব। ইয়াতে আপোনাৰ ডিষ্ট্ৰিবিউটৰটো ইয়াতে উল্লেখ আছে। তো ইয়াতে আপোনাৰ কাষ্টমাৰটো আপুনি ইয়াতে যিকোনো এটা কনজিউমাৰ নম্বৰ ইয়াতে আপুনি টাইপ কৰক। কনজিউমাৰ নম্বৰটো ইয়াতে টাইপ কৰক। টাইপ কৰাৰ পিছত চাৰ্চ কৰাৰ পিছত মই ইয়াতে 49 এটা ধৰি লৈছোঁ। 49 এয়া আপোনাৰ কনজিউমাৰ ID। ইয়াতে নামটো আহিছে। ইয়াতে আপোনাৰ কোটা, য'ত কোটাটো আছে তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই ধৰণে আপোনালোকে চাবলৈ পাব কোনটো বেংকত কিমান টকা সোমাইছে আৰু কেছ মেমো নম্বৰ, তাৰিখ এইবিলাক ইয়াতে আপোনালোকে চাবলৈ পাব। তো ছাবচিডিবিলাক ইয়াতে আপোনালোকে ভালদৰে ইয়াতে চাই ল'ব। আজিৰ ভিডিঅ' এইখিনি আছিল। আপোনালোকে লাইক এটা নিশ্চয় কৰিব বুলি আশা ৰাখিছোঁ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। শুভৰাত্ৰি।